So good evening বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক ভালে আছে এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। খানা পিনা খাই অলপ ওলাই দিলোঁ গুৱাহাটী চহৰলৈ বুলি, অকণমান ফুৰি আহোঁ। এতিয়া বাজিল 3:41, 4টা 5টা 6টা, তো 2 ঘণ্টা টাইম আছে হাতত, তো 6টালৈকে টাৰ্গেট। তো অলপমান ফুৰি আহোঁ। ক'ত যাম আজি? বালাজী। তো বালাজীলৈকে অলপ ফুৰি আহোঁ। বালাজীত গ'লে ন মানে অলপ নেচাৰটো মানে ভাল পায়, মানে নেচাৰেল ফিলিংছটো অলপ মানে ভাল লাগে বস্তুটো, মানে নেচাৰেল, গোটেইখিনি নেচাৰেলৰ মাজত মানে মন্দিৰটো আছে, তো বহুত ভাল লাগে। সেইকাৰণে গৈ আছোঁ বালাজী আজি। Find the real me. So let's go. Seize the feeling. तो फाइनली मिल गया हमारा डेस्टिनेशन। तो এতিয়া আমি যাব লাগিব ব্ৰিজৰ ISBT ব্ৰিজৰ তলেদি ৰাইট টাৰ্ণ ল'ব লাগিব। ৰাইট টাৰ্ণ লৈ এইটো চাইডে আছে বালাজী টেম্পল, ইয়াতে লৈ দিলোঁ ৰাইট টাৰ্ণ। अच्छा वाह वाह, क्या नजारा है, मजा लगे ना, है ना? ब्यूटीफुल नेचुरल प्लेस था मैंने। गाड़ी पार्किंग प्लेस यहाँ पे है शायद, पार्किंग प्लेस है। वाह वाह, साइकिल पार्किंग। ओहो, फाइनली मिल चुका है हमको। तो हेलो বন্ধুসকল, আমি আহি পালোঁ ফাইনেলি বালাজী টেম্পল। আৰু মোৰ পিছফালে আছে এইজন আছে আমাৰ, আৰু বুলি কৈ দিয়ে একবাৰ। কেনে ফিলিংছ কেনে? না মানে কি ক'ম আৰু, বহুত নেচাৰেল হয় নহয়? নেচাৰেল আছে, তাতে আৰু মন্দিৰ আছে, মানে মন পুৰাই ভাল লাগি যায়। এতিয়া মানে সেই আৰু মানে কৰোণাৰ একদম পিছত আৰু ন, এতিয়া আগতে মানে কৰোণাৰ নহওঁতে আহিছিলোঁ না, হ'ল 1 বছৰ 2 বছৰমান। তো এতিয়া মানে কৰোণা শেষ হৈছিলে, শেষ হোৱা মানে কি আৰু অলপ মানে হেৰিটো কম পৰিছে, সেইকাৰণে অলপ খোলা দিছে, তো আহিলোঁ। তো মোৰ পিছফালে দেখাই পাইছে, এইফালে আছে টেম্পলটো, বালাজী টেম্পল। আমি আছোঁ এইফালে পাৰ্কিং প্লেছত, এইফালে পাৰ্কিং প্লেছ, ধুনীয়া পাৰ্কিং প্লেছ। তো অকণমান আগত টেম্পলটোত দেখাই দিছোঁ অলপ।
এয়া চাওক না মোৰ অৱস্থা কি কৰি দিছে এইফালে এটা একদম ফটো উঠাত তামাম বিজি সেইকাৰণে মোৰ অৱস্থা পুৰা চেঞ্জ কৰি দিছে এতিয়া লগাইছে এতিয়া তো ফাইনেলি আমি যিখিনি বাৰু সেইখিনি দেখালোঁ তো আপোনালোকে ব্লগটো চাই কেনে পায় জনাব আৰু আমি অকণমান ইয়াতে দেখাই পাইছোঁ আপোনালোকে ইয়াতে খাব পাৰে মানে ইয়াতে অলপ কিবা কিনি খাই লৈ আমি আৰু ওলাই যাওঁ ৰুমলৈকে তো যদি ব্লগটো যদি চাই কেনেকুৱা পায় জনাব আৰু ব্লগটো চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে যদি আপুনি যদি আমাৰ চেনেল নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টা বজাটো দবাই দিব যাতে আপোনালোকে আমাৰ ফাইনেলি আমি এইটো খাইলোঁ আৰু বহুত গৰম লাগিছে আৰু এইটো স্প্ৰাইটৰ লগত এইটো ফ্ৰী গম নাপাওঁ আৰু মানে কি কেছটো কি আৰু এইটো ফ্ৰী দি কেনে চেল্ফিও এটা লৈছে তো আহি গ'ল আমাৰ প্লেন দোচা বেছি পইচা নাই পকেটত সেইকাৰণে আৰু খাব লাগিব আৰু কিবা এটা প্লেন দোচা এইবিলাক খাব মন ফাইনেলি আমি ইয়াৰ পৰা কিবা এটা দোচা এটা খাই কেনে ওলাই দিলোঁ এতিয়া ৰুমলৈকে গৈ আছোঁ আৰু এবাৰ দেখাই দিছোঁ এইটো হৈছে মন্দিৰটো এইটো টেম্পুল বাই বাই টেম্পুল আকৌ আহিম হা কি বা তো হেল্ল' বন্ধুসকল ফাইনেলি আমি আহি পালোঁ ৰুম অলপ ফ্ৰেছ হৈ লৈ এতিয়া ভিডিঅ'টো এণ্ড কৰিব লৈছোঁ এইফালে আছে আমাৰ বিছনা আৰু ভিডিঅ'টো আমি এইখিনিতে এণ্ড কৰোঁ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপুনি আমাৰ চেনেল নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টা দবাই দিব যাতে আমাৰ বাই বাই টাটা গুড নাইট